সোণহিয়াতকৈও মূল্যৱান এইবিধ অগৰা গছ। এই গছবিধক আপুনিও সাধাৰণ এজোপা গছ বুলি অৱহেলা কৰে নেকি? কেতিয়াবাৰ পথাৰত, কেতিয়াবাৰ আমাৰ বাৰী চুকত, নাইবাৰ কেতিয়াবা নিশ্চয় আপোনালোকে ৰাস্তাৰ কাষত এইবিধ গছ দেখিবলৈ পায়। এই গছবিধ সৰুতে প্ৰায়ে ল'ৰাৰ ধেমালি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এজনে আনজনৰ গালৈ গুটি ছটিয়াই যাতে এই গুটিসমূহ কাপোৰত লাগি ধৰে। এই গছবিধক আমি সকলোৱে আন একো কামত ব্যৱহাৰ নহয় বুলি অৱহেলা কৰোঁ, কিন্তু এই গছবিধ বৰ্তমান সময়ত সোণহিয়াতকৈও যেন মূল্যৱান হৈ পৰিছে। এই গছবিধৰ গুণাগুণসমূহৰ বিষয়ে জানিলে আপোনাৰো হয়তো চকু কপালত উঠিব। যিমান দিনে এই গছবিধক আপুনি একো কাম নাই বুলি ভাবি আছিল, আজি আমাৰ প্ৰতিবেদনটোৰ চোৱাৰ পাছৰে পৰা এই গছজোপাৰ প্ৰতি আপোনাৰ মৰম চেনেহ তথা শ্ৰদ্ধাৰ বাঢ়ি যাব। দ্বিতীয়বাৰৰ বাবে আপুনি কেতিয়াও এই গছবিধক অৱহেলা নকৰিব। এতিয়া জানো আহক এই গছবিধৰনো কি কি গুণ আছে যাৰ বাবে ইয়াৰ মূল্যৰ আজিৰ তাৰিখত সোণহিয়াতকৈও অধিক। এই অগৰা গছৰ কুমলীয়া পাত সেৱন কৰিলে কণ্ঠস্বৰ শুৱলাৰ গা বৰণ উজ্জ্বল আৰু স্মৃতিশক্তি বৃদ্ধি হয়। ইয়াৰ উপৰিও ভিটিলিগোৰ দৰে যি আমাৰ শৰীৰৰ ছালৰ ৰং বগা কৰে, সেই তেনে ৰোগ নিৰাময় কৰে বুলিও অভিজ্ঞজনে ইতিমধ্যে পৰামৰ্শ দিছে। ইয়াৰ উপৰিও এই গছৰ কুমলীয়াৰ পাত খালে আমাৰ যি প্ৰস্ৰাৱ ইনফেকশ্যন হয়, এই প্ৰস্ৰাৱ ইনফেকশ্যনত যথেষ্ট নিৰাময় পোৱা যায়। যক্ষ্মাৰ আৰু মেলেৰিয়া ৰোগ নিৰাময় কৰাত এই অগৰা গছে যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও কৰ্কট ৰোগ, প্ৰস্ৰাৱ ইনফেকশ্যন আৰু চুলি সৰাৰ ৰোগৰো নিৰাময় কৰে বুলি বহু অভিজ্ঞ লোকে এতিয়া পৰামৰ্শ দিয়ে। যিসকল লোকৰ গাঁঠি বিষ, বাত বিষ, তেওঁলোকে এই অগৰা গছৰ কুমলীয়াৰ পাত পিহি সেই বিষ হোৱাৰ ঠাইখিনিত প্ৰলেপ দিলে, কিছু সময়ৰ পাছত সেই প্ৰলেপটো আঁতৰাই দিলে, এনেদৰে 2-3 দিন ব্যৱহাৰ কৰিলে যি আপোনাৰ গাঁঠি বিষ, কঁকাল বিষ হৈছে, সেই কঁকাল বিষ আৰু গাঁঠি বিষ যথেষ্ট উপশম পোৱা যায়। কাঁহ ৰোগ নিৰাময় কৰাটো এই অগৰা গছে যথেষ্ট সহায় কৰে। কিন্তু এই উদ্ভিদবিধৰ বিষয়ে আপোনালোকে অভিজ্ঞজনৰ ওচৰত নোযোৱাকৈ এই উদ্ভিদবিধৰ কোমলীয়া পাত অংশ কেতিয়াও নিজেই খাবলৈ যতন বা চেষ্টা নকৰিব। অভিজ্ঞজনৰ সহায় লৈহে এই ঔষধ খাবলৈ বা এই গছৰ কিদৰে ভালদৰে ব্যৱহাৰ কৰিব লাগে তাক জানি লৈহে এই গছৰ পাত সেৱন কৰিব বা এই যি গছৰ ঔষধ, সেই ঔষধ খাবলৈ চেষ্টা কৰিব। অভিজ্ঞজনৰ ওচৰত নোযোৱাকৈ নিজেই কেতিয়াও তৈয়াৰ কৰি ইয়াৰ ঔষধ বা এই গছৰ ব্যৱহাৰ আপোনালোকে নকৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ টাইম অসম।